নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত চিলাই মেচিনৰ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। সকলোৱে কমেণ্ট কৰি আছিলে যে চিলাই মেচিনৰ ওপৰৰ সূতাডাল কিয় ছিগি যায়, ইয়াৰ ওপৰত এটি ভিডিঅ' বনাবচোন বুলি। সেয়েহে আজি ভিডিঅ'টো লৈ আহিছোঁ। অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছোঁ। মেচিনখন ভাল হৈ থাকিবলৈ হ'লে সকলোতে তেল ব্যৱহাৰ কৰিব লাগিব। মেচিনখন চিলোৱাৰ আগত সদায় তেল দিব লাগে। ক'ত ক'ত দিব লাগে মই দেখুৱাই দিছোঁ। এই নটটোৰ ওপৰত দিছোঁ, দেখিছেনে? ইয়াত আকৌ ইয়াতো দি দিছোঁ। আৰু ইয়াত যে সৰু সৰু ফুটাখিনি আছে, ইয়াত ইটুপ ইটুপ এনেকৈ পেলাই দিব লাগে। এনেকৈ সকলোতে দিব লাগে। তেতিয়া মেচিনখন ভাল হৈ থাকে, খুব কোমল হয় চিলাবলৈ। য'ত য'ত দিব লাগে সকলোবোৰ মই দেখুৱাই দিছোঁ। ইয়াতো দিব লাগে। মোৰ দিয়াই আছে আচলতে, হ'লেও আপোনালোকক দেখুৱাই দিছোঁ। আকৌ মেচিনখন এনেকৈ পাল্টি খুৱাই পিনে এই নটখিনি যে এই নটতো দিব লাগে। মোৰ দিয়াই আছে, সেইটো কাৰণে মই বেছি দিয়া নাই। এইবোৰ ভিতৰত এনেকৈ ঢালি দিব লাগে। তাৰপিছত এই তলৰ এই জোতা কেইযোৰ ওচৰত বেজী সোমাই যোৱা এইখিনিত ফুটা এটা আছে, ইয়াতো দি দিব। তেতিয়া একেবাৰে তললৈকে পায়গৈ, চেটেললৈকে পায়গৈ। অলপ টাইম মেচিনখন চলাই থাকিব লাগে। খুব সূতা চূতা নলগোৱাকৈ। এইবাৰ আহিছোঁ, আপোনালোকে যে কৈ আছিলে ওপৰৰ সূতাডাল চিলাই কৰোঁতে ছিগি যায় বুলি। এইবাৰ ওপৰৰ সূতাডাল কিয় ছিগি যায় দেখুৱাই আছোঁ। ওপৰৰ সূতাডাল ছিগি যোৱা কাৰণ এইটো হ'ব পাৰে, এইটো যদি টাইট হৈ থাকে তেতিয়াও ছিগি যায়, আৰু ঢিলা হৈ থাকিলেও ছিগে। এটা জোখত ৰাখিব লাগে। মই আপোনালোকক সম্পূৰ্ণ খুলি দেখুৱাই দিছোঁ। এইটো নটটো প্ৰথমতে খুলি লৈছোঁ। তাৰপিছত এইডাল তাৰ নিচিনা এইডাল খুলি লৈছোঁ। তাৰপিছত এই প্লেট দুখন খুলি লৈছোঁ। লেতেৰা অলপ হৈ আছে, দেখিছেনে? তো অকণমান চাফা কৰি লওঁ। এই প্লেট দুখন দেখিছেনে? এই প্লেট দুখনো অকণমান মুচি দিছোঁ এনেকৈ। তাৰপিছত এখন এখনকৈ লগাব লাগিব। একদম ধুনীয়াকৈ কাপ খাব লাগিব এইটো, তেতিয়াহে সূতাকেইডাল ছিগি নাযায়। নটটো খোলা ষ্টাইলটো দেখাই দিলোঁ। নটটো টাইট কৰি দিলোঁ। বেছি টাইট কৰিলেও বেয়া, এটা জোখৰ ৰাখিব লাগে। এই আপোনালোকে সুধি আছিলে যে ওপৰৰ সূতাডাল কিয় ছিগি যায়। ছিগি যোৱা কাৰণটো এইটোৱে হ'ব। নহ'লে ববিন কেছটোৰ কেতিয়াবা সূতাডাল ঢাকিব লাগে এনেকৈ। কেতিয়াবা ঢিলা হৈ থাকিলে সূতাডাল এনেকৈ গুচি গৈ এনেকুৱা হয়গৈ। এনেকুৱা হ'লেও সূতাডাল ছিগে আৰু তলৰ চিলাইটো বেয়া হয়। দেখিছেনে? চিলাইবোৰ এইফালে এনেকুৱা গুটি গুটি বান্ধি গৈছে, আনফালে এনেকুৱা হৈ গৈছে, চিলাইবোৰ বেয়া হৈ গৈছে। দেখিছেনে? ববিন কেছটো ঢিলা হৈ থকাৰ কাৰণে হৈছে। এইটো কেনেকৈ ভাল কৰিব লাগিব? ববিন কেছটো যদি অলপ ঢিলা হৈ থাকে, টাইট কৰি ল'ব লাগিব। টাইট কৰিবৰ কাৰণে এনেকুৱা স্ক্ৰু ড্ৰাইভাৰ এডাল ল'ব লাগিব। আৰু এই সৰুকৈ নট এটা আছে, এই নটটোত এনেকৈ ঘূৰাই দিব লাগিব টাইট কৰা ফালে।
দেখিছেনে মোৰ এইটো অলপ ঢিলা হৈ আছিলে সেইটো কাৰণে টাইট কৰি দিলোঁ ঢিলা হোৱাৰ কাৰণে এইখিনি চিলাইটো বেয়া হৈ গৈছে ববিনটোৰ লগতো কথা ববিনটো চাই ল'ব এনেকৈ ধুনীয়াকৈ লগাই ল'ব ইয়াৰ ওপৰত এবাৰ ভিডিঅ' বনাইছিলোঁৱে যদি চোৱা নাই ভিডিঅ'ত চাই ল'ব এনেকৈ তাৰপিছত এই বস্তুটো ইয়াত ধুনীয়াকৈ কাপ খাবও লাগিব ইয়াত ধুনীয়াকৈ লাগি থাকিবও লাগিব তেতিয়া হ'লেও যদি ঢিলাকৈ লাগে তেতিয়াও তেনেকুৱা অসুবিধা দেখা দিয়ে আপোনালোকক আৰু এটা ববিন কেছ দেখুৱাম এইটো এটা বেলেগ এইটো অলপ টাইট হৈ আছে টাইট হ'লে কি হয় দেখুৱাই দিছোঁ দেই আপোনালোকক টাইট হ'লেও বেছি টাইট হ'লেও বেয়া এইটো টাইট হৈ আছে মই ঠিক কৰিব লাগিব ইয়াৰ সূতাডাল সোমাওঁতে কিমান কষ্টত সোমাইছে দেখিছেনে এইটো মেচিনত লগাই ল'ম মেচিনত লগাই মই চিলাই দেখাম ধুনীয়াকৈ ওলাই আহিলে এবাৰ বেছি ববিন কেছটো টাইট হ'লে কি হয় আপোনালোকক দেখুৱাম দেই এইটো কাপোৰতে দেখুৱাম বেছি টাইট হ'লে এই কাপোৰটো হাত টানি টানি লৈ আহে দেখিছেনে অকণমান টানি টানি লৈ আহিছে দেখিছেনে বেছি টানি লৈ আহে কাপোৰটো কোচ খাই যায় এইফালেও ধৰিব পাৰিছেনে এনেকৈ কোচ খাই গৈছে সেইটো কাৰণে বেছি টাইটো হ'ব নালাগে এই জোঙাংশটো যদি ভাঙি যায় তেতিয়াহ'লেও সূতাডাল ছিঙে ওপৰৰ সূতাডাল তেতিয়া কি কৰিব লাগে জানেনে বেজিটো এই নটটো খুলি পিনে অলপ দীঘল কৰি ল'ব লাগে তললৈ অকণমান নমাই ল'ব লাগে তেতিয়া ছিগি নাযায় আজি ভিডিঅ'টো ইমানেই আছিল আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব ধন্যবাদ